অনুৰোধ জনাইছোঁ তেখেতক বিশিষ্ট অসমীয়া সন্মানে বিভূষিত কৰিবৰ বাবে আমাৰ আজিৰ সভাত উপবিষ্ট হোৱা বিশিষ্ট অভিনেত্ৰী কাশ্মীৰী শইকীয়া বৰুৱা বাইদেউ, লগতে বিশিষ্ট লেখিকা ৰুণা লাইলা বাইদেউ, লগতে মনমণি পাইং ডাঙৰীয়ানীক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এই মঞ্চত বিশিষ্ট সক্ৰিয় সমাজকৰ্মী সন্মানীয় শ্ৰীযুত অনিল কুমাৰ সেনাপতি ডাঙৰীয়া, কিছু পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিলে। সেইটোকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেখেতৰ বহুমূলীয়া দুআষাৰ অকণমান আমাৰ আগত কৈ যাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমাৰ মাজত বিশিষ্ট অভিনেতা যতীন বৰা ডাঙৰীয়া ক্ষন্তেক সময়ৰ পাছতে আহি উপবিষ্ট হ'ব। বিশিষ্ট অভিনেতা ভৱেশ দাস ডাঙৰীয়া আমাৰ মাজত আহি উপবিষ্ট হ'ব। সেইটোকে আপোনালোকে ক্ষন্তেক সময় আমাক সহযোগ কৰিব বুলি আমি আশা কৰিছোঁ। আজি বিশিষ্ট অসমীয়া সন্মান শীৰ্ষক অনুষ্ঠানটি উদ্যোক্তা তথা সভাপতি বাইদেউ আৰু সম্পাদক তথা বিষয়ববীয়াসকল আৰু অতিকে মোৰ শ্ৰদ্ধাৰ আজি বিশ্বৰ বিস্মৃত যাদৱ পায়েং ছাৰে মোক চিনি নাপাব। ছাৰৰ ঘৰৰ ওচৰতে ছাৰৰ আমি কাঠনিখন চাহ হৈছে, কিন্তু ছাৰক তাক সাক্ষাৎ কৰিবলৈ সময় আমি মিলা নাই। কিন্তু আৰু ছাৰে এইটো কথাও ইয়াত উত্থাপন কৰা নাই। ছাৰৰ কাঠনিখনৰ নাম আমাৰ সেই অঞ্চলত মূলাই কাঠনি বুলি জানে। যদি ভুল হোৱা নাই ছাৰে এইটো চাগে ক'ব। এইটো কেনেকৈ হৈছে মূলাই কাঠনি, এইটো ছাৰৰ ইতিহাসত আমি বুজি পাইছোঁ। তেখেতক ঘৰুৱা নামটো মূলাই বুলি আছিলে বুলি আমি জানিছোঁ, পঢ়িছোঁ। আৰু সেইকাৰণে আমি সেই কাঠনিখন আমি চাওঁগৈ আৰু আমাৰ অঞ্চলে খুব ভাল পায় আৰু খুব জনপ্ৰিয়। আৰু আমি এই আপাহতে ছাৰক আমি আমাৰ বিদ্যালয়লৈ অনুৰোধ জনাম। আমি ছাৰক সাক্ষাৎ কৰিবলৈ এতিয়া আমাৰ ভাগ্য হোৱা নাই। যাই নহওক, আজি এই সভাত আমাক এই সন্মানটি দিছে। মই ইমানৰ পাত্ৰ নহয়। আচলতে বিশিষ্ট শব্দটোৰ যিটো গৃহতত্ত্ব সেয়া আমি ভাগত হ'বগৈ পৰা নাই। আমি বিশিষ্ট হ'বলৈ চেষ্টা কৰিহে আছোঁ। আৰু ইয়াত এটা আমাৰ বিশেষণ দিয়া হৈছে সমাজকৰ্মী বুলি। সমাজকৰ্মীও হ'ব পাৰিছোঁ নে ক'ব নোৱাৰোঁ, কিন্তু এটা কথা মই আপোনালোকক দৃঢ়ভাৱে ক'ব পাৰোঁ যে মই ছাত্ৰ বয়সৰ পৰাই সঁচাকৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ৰাইজৰ লগতে খাটি আছোঁ আৰু এতিয়াও সেয়াই আমাৰ কাম্য। আৰু বিদ্যালয়ৰ মোৰ কাষতে থকা টেকেলাগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ মই এতিয়া এজন শিক্ষক। আৰু আপোনালোকক এই শিক্ষক বুলিও পৰিচয় দিছে। গতিকে শিক্ষক হিচাপে যিখিনি কৰিবলগীয়া যিখিনি ত্যাগ, সেইখিনি আমি যৎপৰোনাস্তি চেষ্টা কৰা হৈছে। কোনো কাৰণতে যাতে হেমাহি হ'ব নোৱাৰে তাৰ কাৰণে সদায় সাজু আছোঁ। আৰু এইখিনি কৰিবলৈ যাওঁতে যদি ক'ৰবাত আমাৰ ভুল হৈছে, আপোনালোকৰে বিচাৰ্য দায়িত্ব আপোনালোকৰ জনসাধাৰণৰ হাততে আছে। আৰু ইতিমধ্যে আমাৰ ঘোষকগৰাকীয়ে বৰ ভাল কথা এটা কৈ গ'ল যে গুণোৎসৱ। এই গুণোৎসৱ বুলি শব্দটোৰ গুণৰ উৎসৱ। গুণখিনি যিখিনি উৎসৱ আকাৰে আমি আগবঢ়াই নিয়া হয়, তেতিয়াহে আচলতে সেই কৃতকৰ্মৰ ফলটো উপভোগ কৰিব পাৰে। এতিয়া বিদ্যালয়বিলাকত যে গুণোৎসৱ হ'ল, যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিখিনি পালে সেই গুণখিনি সম্পূৰ্ণৰূপে প্ৰতিফলিত হৈ প্ৰকাশ কৰি তাৰ এটা সম্পূৰ্ণভাৱে ৰাইজৰ মাজত প্ৰকাশ কৰি এটা এৱাৰ্ড দিয়াৰ যিটো ব্যৱস্থা, এৱাৰ্ড মানে A+
A গ্ৰেড, B গ্ৰেড, C গ্ৰেড এইখিনিয়ে আমাৰ বিদ্যালয়ৰ শিক্ষকসকলৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এৱাৰ্ড। গতিকে আমাৰ বিদ্যালয়েও এতিয়ালৈকে নিম্ন খাপলৈ অহা নাই, আমি উচ্চ খাপতে আছোঁ। গতিকে সেইখিনি আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে গুণোৎসৱে অন্য একো নকৰে, এটাই কৰে, ছাত্ৰ ছাত্ৰীক, শিক্ষকক আৰু সকলোকে এক্টিভ কৰে, সক্ৰিয়। ছাত্ৰজন যদি বিদ্যালয়ৰ পৰ্যায়ৰ পৰা, ঘৰৰ সমূহ বা ঘৰৰ শিশুসকলৰ পৰা পৰ্যায়ৰ পৰা যদি আপুনি সেই শিশুজনক পৰিণত কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁক আপুনি ব্যস্ত ৰাখক। আমাৰ এটা বৰ বেয়া অভ্যাস হৈছে, আমাৰ সেই অভ্যাসটো সকলোৰে হৈছে বুলি মই কোৱা নাই, যে আমাৰ কি কৰিছে, শিশুগৰাকীক ব্যস্ত ৰাখিবৰ কাৰণে আপোনাৰ কামত ডিষ্টাৰ্ব কৰিছে, কিবা কৰিছে, আমি মোবাইল এটা দি তাক খেল খেলিবলৈ লগাই দিওঁ। এইটো কিন্তু সাংঘাতিক আমি বেয়া কাম কৰিছোঁ। আপোনালোকে মন কৰিব, শিশু যেতিয়া জন্ম হৈ আহে কেতিয়াও ভাল আৰু বেয়া হৈ নাহে। মূলতে সি ভালেই হ'ব লাগে আৰু ভাল হৈ আহিব, আৰু সেই বেয়াটো কৰোঁ আমিহে। গতিকে আমি বিভিন্ন কামত লগাওঁ, আৰু আপোনাৰ তেওঁক আমি যিখিনি কৰ্ম কৰিবলৈ দিওঁ, সেই কৰ্মখিনি আচলতে ভৱিষ্যতে তাৰ এটা ইতিবাচক গুণ থকাৰ এটা কৰ্মহে তেওঁৰ লগত আমি খেলা ধূলাই হওক, যেনেধৰণে হওক কৰিবলৈ যাওঁতে সেইখিনি আমি কৰিব লাগে। মই এটা আপোনালোকক এইখিনিতে বৰ বেয়া, আপোনালোকে মোক বেয়া নাপাব যে অকণমান আমি গাঁৱলীয়া ভাষাৰে এটা মই খুহুতীয়া বুলি কৈছোঁ, আৰু এইটো প্ৰকৃততে সত্য। আমি যে শিশুসকলক সৰুতে মৰম কৰি, আমাৰ যে ভাষাটোৰ কথা কৈছোঁ, ভাষাটো যে আমি শিশুসকলক শুদ্ধকৈ নকওঁ, সেইটো ভুল আমাৰে। শিশুসকলক বহুত দেৰিলৈকে ডাক্তৰসকলে ক'ব আপোনালোকক, বহুত দেৰিলৈকে কথা নুফুটে, মাত নুফুটে, আৰু শব্দটো শুদ্ধকৈ ক'ব নাজানে। আমাৰ ইয়াত আছেনে নাজানো, কিন্তু গাঁৱলীয়া অঞ্চলত শিশুসকলক কি কয়, বৰ মৰমত বেয়া বেয়া শব্দৰে বুজাব লৈছে। মাম খাবা, দুদৈটো, মোক কোনটো, দুধু খাবা। দুধু বুলি কোনো বস্তু নাই, মাম বুলি কোনো বস্তু নাই, মৰমেৰে মাতা, ভাত খাবা, জিজি নাই, মাছ খাবা, গতিকে এই কথাখিনি সেইটোত আমি ভুল ভাষা শিকাই দিলোঁ, সেইটোৱে এটা আমাৰ ডাঙৰ এটা ভৱিষ্যতে তাৰ কাৰণে অপকাৰ হ'ল। গতিকে এই সৰুৰ পৰাই যদি আমি কথাখিনি যেতিয়া ধুনীয়াকৈ তাক বুজাই নিদিওঁ, তেতিয়া ভাষাৰ শুদ্ধতাটো সি বুজি নাপাবগৈ। গতিকে বিজ্ঞসকলৰ সন্মুখত মই কথাখিনি কৈ থকাৰ মোৰ দৃশ্যতা নাই, আৰু মোক এই পবিত্ৰ ভূমিলৈ মোক মাতি আনিলে, গতিকে মই নাজানো কি ভাবি তেখেতলোকে মোক দিছে, নিশ্চয় কিবা এটা চাগে বিচাৰি পাইছে। গতিকে সেইখনকে মই আশীৰ্বাদ হিচাপে লৈ আজি মই যোৰহাটৰ পৰা আপোনালোকৰ ওচৰলৈ আহিলোঁ। আৰু এই AB নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট, এই অনুষ্ঠানটোত আমি বিভিন্ন নিউজৰ লগত জড়িত থাকোঁ, সেইটো এটা আমাৰ ভাল লাগে, সেইটো কাৰণে মই ঢপলিয়াই আহিলোঁ। গতিকে যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰিব, আৰু ইয়াকে কৰিব ৰখাৰ কৰিবৰ বাবে ছেভ ভৰলুৰ ভৰলু বচাও অভিযানৰ সন্মানীয় সভাপতি ডাক্তৰ ৰবীন মজুমদাৰ ডাঙৰীয়াক, লগতে বিশিষ্ট লেখিকা ৰুণা লাইলা বাইদেউ আৰু মনমণি পাইন ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। লগতে সহযোগ কৰিব AB নিউজ এণ্ড এণ্টাৰটেইনমেণ্টৰ সম্পাদক অসীম হাজৰিকা ডাঙৰীয়াই। ধন্যবাদ জনাইছোঁ। এনজিঅ' পাৰ্টনাৰ হিচাপে আমাক সহায় সহযোগ আগবঢ়োৱা ছেভ ভৰলু বচাও অভিযানৰ সন্মানীয় সভাপতি তথা বিশিষ্ট সাহিত্যিক ডাক্তৰ ৰবীন মজুমদাৰ ডাঙৰীয়াক এখনি প্ৰশস্তি পত্ৰৰে আমি সন্মানিত কৰিব বিচাৰিছোঁ। তেখেতক আগবঢ়াই আনিবৰ বাবে আমাৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। ডাক্তৰ ৰবীন মজুমদাৰ ডাঙৰীয়াক আগবঢ়াই আনিবৰ বাবে আমাৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। তেখেতক সন্মানিত কৰিবৰ বাবে এই মঞ্চত ছেভ ভৰলু অভিযানৰ
সভাপতি ডাঙৰীয়া, কিনকিনীয়া বৰষুণ পৰিছে, দবাপিটা বৰষুণ লাগে। খেপলাক কিনকিনীয়া বৰষুণ দুটোপালমান পৰিছে। কেতিয়াবা আছিল তাত কামনাৰ উন্মাদনা, তোমাৰ কবিতাৰ মাতাল ৰাগীত মতলীয়া হৈছো। মৰুভূমিত সাগৰ খান্দিবলৈ চিপৰাং লৈ দৌৰি ফুৰিছো। মই ভাগৰা নাই, তুমি যে হাতেৰে ঢুকি নোপোৱা কাঞ্চনজংঘাৰ অপাৰ সৌন্দৰ্যৰ সোধ। লাজুকী বনৰ দৰে চুই দিলে জয় পৰি যোৱা সপোন মোৰ। সপোনৰ গাঁওখনলৈ যাওঁ বোলা, শেৱালি হৈ ফুলিম, সুগন্ধই বিয়পাব দহো দিশ। বাউলী বতাহত তল সৰিম এচোতাল হৈ, নিয়ৰৰ চেঁচাত জঠৰ হম দুয়ো। পোৱা নোপোৱাৰ হাজাৰ স্পৰ্শ জখিম তোলাচনী, মাটিতেই কবৰ সাজিম বেদনাৰ অমানিশা। বৰষুণে ধুই নিব নীৰৱ যাতনা। ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছতেই ক'বলৈ বেলেগকৈ কোনো ভাষা নাথাকে। বিশেষ কৰ্মব্যস্ততাৰ মাজতো আহি আমাৰ মাজত আহি উপস্থিত হৈছে যতীন দা। বহু অপেক্ষাৰ পাছত আমাৰ মাজত ৰাঘৱ, সেই চিনেমাখন আমি সকলোৱে চাব লাগিব, কিয়নো যতীন দা বুলি ক'লে বেলেগ এটা আৱেগ অনুভূতি, বেলেগ এটা ইম'চন আমাৰ অসমীয়া চিনেমা জগতত। সেই ইম'চনটোৰ ক্ষেত্ৰত সদায় অনবদ্য হিচাপে চিৰসেউজ হৈ জিলিকি থাকিব যতীন দা, আমাৰ গুৰুসদৃশ ব্যক্তি। কিয়নো মই অভিনয়ৰ ছাত্ৰ হিচাপে শিকি আছোঁ, কৰি আছোঁ, তেখেতসকলক সৰুৰ পৰা দেখা পাই আহিছোঁ, সেই তেনেধৰণে অভিনয় কৰিবলৈ শিকিছোঁ। আমাৰ এবি নিউজ এণ্ড এণ্টাৰটেইনমেণ্টৰ অসীম হাজৰিকা ডাঙৰীয়াই, আমাৰ সম্পাদক অসীম হাজৰিকা ডাঙৰীয়াই দুআষাৰ ক'ব বিচাৰিছে। মই এইটোৱে ক'ব খুজিছোঁ, যতীন দাৰ এখন ছবি আহি আছে ৰঘুপতি, সময় ৰাঘৱ ৰাঘৱ সময় উলিয়াই ল'ম আৰু বাৰে বাৰে ৰাঘৱ চাবলৈ যাম। আমি সেইটোৱে ভাবিছোঁ, কাৰণ যিখিনি ছবি এতিয়া অসমত চলি আছে বহুত কষ্টৰে পৰিচালকসকলে কৰিছে আৰু ছবিবোৰ বহুত চাবলৈ সুন্দৰ হৈছে। ছবি চাব লাগিব, বাৰে বাৰে সময় উলিয়াই যাম আৰু বাৰে বাৰে চাম। থেংক ইউ। ধন্যবাদ জনাইছোঁ। মানে কেতিয়াবা হৈ যায় খেলি মেলি হৈ যায়, মানে ৰঘুপতি ৰাঘৱৰ ৰাজাৰাম পতিত পাৱন সীতাৰাম মিলাই লৈছে। বাকী এতিয়া আমি আমাৰ মাজলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ বিশিষ্ট লেখিকা। তেখেতক আমি অনুৰোধ জনাইছিলোঁ আমাৰ অনুষ্ঠানটিৰ সভাপতিত আসনখনি গ্ৰহণ কৰিবৰ বাবে, আৰু বহু ব্যস্ততাৰ মাজতো তেখেতে আহি আমাৰ মাজত আহি উপস্থিত হৈছে, আহি বিভিন্ন ক্ষেত্ৰত আমাক দিহা পৰামৰ্শ আগবঢ়াই আহিছে। ইতিমধ্যে তেখেতে অসম তথা ভাৰতৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন উপাধিৰে বিভূষিত হৈছে। সেই ক্ষেত্ৰত আৰু কেইদিনমানৰ আগতে তেখেতে ৰাজস্থানৰ জয়পুৰতো গৈ এটি মানৱ অধিকাৰ আয়োগৰ এটি বিশেষ সন্মান বুটলিবলৈ সক্ষম হৈছিলে সৰ্বভাৰতীয় পৰ্যায়ত। আমি বিশিষ্ট লেখিকা ৰুণা লাইলা বাইদেউক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অকণমান মৰম যাচিবলৈ। তেখেতক এই প্ৰশস্তি পত্ৰখনি লগতে অকণমান মৰম যাচিবলৈ আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ অৰণ্য মানৱ যাদৱ পাইং ডাঙৰীয়া, আৰু বিশিষ্ট অভিনেতা ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে যতীন বৰা ডাঙৰীয়া, মুনমুনি পাইং ডাঙৰীয়ানী, লগতে আমাৰ এবি নিউজ এণ্ড এণ্টাৰটেইনমেণ্টৰ সম্পাদক অসীম হাজৰিকা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ বাইদেউক এখন ফুলাম গামোচা, অসম গৌৰৱ এটি জাপি, এখনি প্ৰশস্তি পত্ৰ, লগতে এটি ট্ৰফিৰে সন্মানেৰে বিভূষিত কৰিবৰ বাবে। দবাপিটা বৰষুণ লাগে, এটা জোৰদাৰ আঞ্চৰ দিব। ধন্যবাদ জনাইছোঁ। আমাক এটা পাৰ্টি দিব অৱশ্যে পায়। কেইদিনমানৰ আগতে ৰাষ্ট্ৰীয় পৰ্যায়ত মানৱ অধিকাৰ আয়োগৰ জৰিয়তে আয়োজিত এটা বিশেষ সন্মান বুটলিবলৈ সক্ষম হৈছে। নমস্কাৰ।
সভাত উপবিষ্ট সকলোকে মই শ্ৰদ্ধা নিবেদিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদিও সভাপতিৰ আসনত আছোঁ তথাপিও এইখন মৰম যাচাৰ বাবে ধন্যবাদ এবি নিউজ এণ্ড এণ্টাৰটেইনমেণ্টৰ সকলোখিনি কৰ্মকৰ্তা। আৰু ভাল লাগিছে, খুব ধুনীয়াকৈ অনুষ্ঠানটো, যদিও সভাপতিৰ আসনত আছোঁ কিন্তু মই ব্যস্ততাৰ বাবে মই নাছিলোঁ। মই কাৰ্ণাল, সি ভুলকৈ কৈছে অকণমান, ৰাজস্থান নহয়, কাৰ্ণাল হাৰিয়ানাত আছিলোঁ। তাতে মানৱ অধিকাৰ আয়োগে মোক মানে টপ লিডাৰশ্বিপ এৱাৰ্ড এটা দিছে। তাৰপৰা মই আহি পাইছোঁহে, দুদিনমান হৈছে। কিন্তু অসীমে ক'লে যে বা তুমি নাহিলেও মই গোটেইখিনি কাম নিয়াৰিকৈ কৰিব পাৰিম, আৰু সঁচাকৈ খুব ধুনীয়াকৈ কৰিছে। সকলোখিনি বস্তু সামৰি লৈছে। আমাৰ যাদৱ পায়ং দাদাকে ধৰি বা আমাৰ বাকীখিনি যিখিনি প্ৰাকৃতিকভাৱে আমি সতৰ্ক হ'ব লাগে সেই সকলোখিনি সামৰিছে। আমাৰ গুৰুজনক, তেওঁৰ ছাত্ৰক তেওঁ সাঙুৰি লৈছে। আমাৰ তাৰ লগতে কবিতা পুথি উন্মোচন আছে, আমাৰ অভিনেতা আছে। গতিকে সকলোখিনি সামৰি ইমান ধুনীয়া এটা অনুষ্ঠান, তাৰ সাক্ষী হৈ ৰোৱাৰ বাবে, তাক মোক সভাপতিৰ দায়িত্ব দিয়াৰ বাবে মই চিৰকৃতজ্ঞ হৈ ৰ'লোঁ। আৰু এইখিনিতে ক'ম, আমাৰ যতীনদাৰ চিনেমা আহি আছে ৰঘুপতি, আমি সকলোৱে চাম। ৰঘুপতি নহয়, আচলতে ৰঘুপতি ইমানেই চালোঁ এইকেইদিন, ৰঘুপতিয়ে ওলাই আছে মুখত। ৰাঘৱ আহি আছে, আমি সকলোৱে চাম। আৰু ৰাঘৱৰ আমি ৰিলো শ্বেয়াৰ কৰিছোঁ কেইদিনমান আগত। আৰু মানে এতিয়া আকৌ হ'ব ট্ৰেণ্ডটো, ৰাঘৱ 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 কৈ কৈ ৰাঘৱেই হ'ব। গতিকে আৰু এতিয়া ৰাৱণৰ কাৰণে কিন্তু অপেক্ষা কৰি আছোঁ। ৰঘুপতি, ৰাঘৱ, ৰাৱণ গোটেইখিনি আহিব লাগিব। আৰু যাদৱ পায়ং দাদাৰ যিখন ডকুমেণ্টেৰী, আচলতে সেইখন মোৰ প্ৰথম অভিজ্ঞতা মোৰ। তাতে মই ডাইৰেকশ্যন হিচাপে বা মোৰ প্ৰডাকশ্যনৰ মই কাম কৰা, আৰু অসীমে সহায় কৰি দিছে। সি মোৰ এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কাম কৰি গোটেইখিনি কাম কৰিছে। আৰু খুব সোনকালে আমি তাতেও যাম। আৰু তাতে গৈ যি মানে নান্দনিক দৃশ্য আমি দেখিছিলোঁ যোৱাবাৰ, আৰু সঁচাকৈ খুব ভাল লাগিছিল। আমি নৈ পাৰ হৈ গৈছোঁ, আমি ট্ৰেক্টৰত উঠি গৈছোঁ, খোজকাঢ়ি গৈছোঁ, ৰাতি সেই জোনৰ পোহৰত বালিচৰৰ ওপৰেদি খোজকাঢ়ি গৈছোঁ। গতিকে তেনেকুৱা ধৰণৰ আমাৰ যি কমফৰ্ট জ'নৰ পৰা আমি ওলাই তেনেকুৱা এটা পৰিৱেশত গছৰ তলত যি শ্বুটিঙৰ মাদকতা, আৰু দাদাৰ লগত মই একেলগে লোকেল মুৰ্গী পালেং শাক দি বনাই আচলতে তাতেই শ্বুটিংটো হৈছে। আমাৰ কনচেপ্টটোৱে আছিল সেনেকুৱা, আমি বনাই কথা কৈ থাকিম, আৰু তেনেকুৱা ধৰণৰ এটা পৰিৱেশত আমি শ্বুটিং কৰিছোঁ। আৰু অচিৰেই ডকুমেণ্টেৰীখন আপোনালোকৰ আগত আহিব। যদিও মই লেখিকা, কিন্তু চিনেমা জগতখনৰ লগত নতুনকৈ জড়িত হৈছোঁ। আৰু আশা আছে যতীনদাৰ লগত অনাগত দিনত কিছুমান কাম, নতুন প্ৰজেক্ট কিছুমান কৰা। আৰু খুব ডাউন টু আৰ্থ যতীনদাৰ বিষয়ে যদি মই কওঁ, খুব ডাউন টু আৰ্থ। মানে প্ৰথমবাৰ আচলতে লগ নোপোৱালৈকে ভবা নাছিলোঁ যে ইমানেই সহজ সৰল, আৰু খুব ভাল লাগিল। আমাৰ যি মোৰ অপৰূপা গ্ৰুপ আছে 70,000 মহিলা, সকলোৱে কৈছে যে যতীনদা আচলতে সঁচাকৈ খুব ভাল মানুহ। গতিকে অনুষ্ঠানটো ভালকৈ বাকীখিনি কাম আৰম্ভ হৈ যাওক, তাকে কামনা কৰিলোঁ। আৰু হিৰুৰ কথা ক'ম, হিৰুৱে তেতিয়াৰ পৰা খুব ধুনীয়াকৈ আনন্দৰ খোৰাক আমাক জগাই আছে। কিন্তু হিৰুৱে খুব সুন্দৰ বৰগীত গায়। মই নিপন গোস্বামী খুৰাৰ যেতিয়া কিতাপখন উন্মোচন কৰিছিলোঁ, ইমান ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি কৰিছিল। আমাৰ মানে গুজবাম্পছ আহি গৈছিলে, গাৰ নোম শিয়ৰি গৈছিলে, ইমান ধুনীয়া বৰগীত গায়। গতিকে সৰ্বগুণ সম্পন্ন হিৰু, প্ৰতিভা আছে, নাটক কৰে, ভাল এংকৰিং কৰে, ভাল বৰগীত গায়, আৰু কথা কোৱাৰ শৈলী খুব উন্নত মানৰ। গতিকে হিৰুৰো মই উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু অসীমৰ কথাটো ক'বই নালাগে, খুব কষ্ট কৰা ল'ৰা, খুব কষ্ট কৰে। যাদৱদাৰ তাতেই মই দেখা পাইছোঁ, দিন ৰাতি ভাত পানী নাই, গা ধোৱা নাই, তেনেকৈ 3-4 দিন একেলগে তেওঁ বনত আছে। গতিকে এইখিনি সঁচাকৈ তেওঁৰ কষ্টক আমি প্ৰশংসা কৰিবই লাগিব। আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই বক্তব্য সামৰণি মাৰিছোঁ।